हेलो फ्रेंड्स কি খবৰ সকলোৰে আশা কৰিছো ভাল আজি মাছৰ সৰু মাছৰ এটাৰ আঞ্জা ৰেচিপি লৈ আহিছো বিলাহী হৈতে বনোৱা বহুতে সুন্দৰ আৰু সিম্পল হয় আপোনালোকে বনাব নিজে খাব বেলেগকো খুৱাব তেতিয়া হলে আহক ৰেচিপিটো ষ্টাৰ্ট কৰো আৰু তাৰ আগতে কবলৈ সদায় কওঁ মই কবলৈ বিচাৰিছো যদি ভাল লাগে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব আৰু যদি নতুন কোনোবাই মোৰ চেনেলটো চাই আছে তো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো এইখিনিতে যেন থাকে বেল আইকনটো হিট কৰি দিব টিলিঙাটো বজাই দিব তেতিয়া মই যি আপলোড নিদু তেতিয়া লগালগ আপোনালোকে নটিফিকেশন আহি যাব তো চাব পাৰিব তেতিয়া মিছ নকৰে নহলে বিচাৰি বিচাৰি চাই থকা না যায় তো কৰি দিব মোক এইখিনি হেল্প সাপোৰ্ট কৰিব আৰু চাব লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব থ্যাংক ইউ আহক তেতিয়াহলে ষ্টাৰ্ট কৰো মাছৰ সুন্দৰ ৰেচিপিটো তৈয়াৰ কৰিবৰ কাৰণে এনেকৈ কেৰাহীত তেল অকণ গৰম কৰি ল'ব আৰু মাছখিনি হালধি আৰু নিমখ সানি 15 মিনিটৰ আগত সানি ল'ব মই দুটা মাছ ইউজ কৰিছোঁ ইয়াতে লকডাউন চলি আছে পাবলেই নাই মই কাইলৈ কাৰণেও থৈ দিছোঁ সেই কাৰণে আৰু এটা পেষ্ট দৰকাৰ হ'ব পেষ্টটোৰ কাৰণে বিলাহী আদা নহৰু এনেকৈ মিক্সি জাৰত গ্ৰাইণ্ড কৰি দিব আৰু আপোনালোকে কাজু আৰু এলমণ্ডো ইউজ কৰিব পাৰে মই পিছত ড্ৰাই ফ্ৰুটছ পাউডাৰ ইউজ কৰিছোঁ কাৰণে লোৱা নাই আপোনালোকে ল'ব পাৰে আৰু এনেকৈ খুব ধুনীয়া পেষ্ট এটা তৈয়াৰ কৰি ল'ব মিক্সিত আৰু তেলখিনিত মাছবোৰ ভাজি ল'ব এনেকৈ খুব ধুনীয়াকৈ ভাজিব ডাৰ্ক কালাৰ হোৱালৈকে ভাজিব আমাৰ মানুহে আধা ভজা কৰে কিন্তু তেনেকুৱা নকৰিব খুব ভালকৈ ডিপ ফ্ৰাই কৰিব তেতিয়া মাছৰ জোলকণৰ টেষ্টটো আৰুৱে বেছি ধুনীয়া লাগে খাই সোৱাদটো বহুত বাঢ়ি যায় সেইকাৰণে খুব ভালকৈ ভাজি ল'ব আৰু এতিয়া সেই একেখিনি তেলতে কালজিৰা যোনটো কালজিৰাটো দিব অনিয়ন চিডছ হেতু দি দিব খুব ভালকৈ ভাজি ল'ব হেতু বেঙ্গলী ৰেচিপি বেঙ্গলী সকলে এনেকৈ বনায় মাছৰ কালিয়া বুলি কয় ডাঙৰ মাছৰ লগত বনায় মই সৰু মাছৰ লগত বনাইছোঁ অলপ হেতু ষ্টাইলতে বনাইছোঁ একজেক্ট হোৱা নাই অলপ বেলেগ বেলেগ হৈছে এনেকৈ পেষ্টখিনি দি দিব যোনটো বিলাহী পেষ্ট বিলাহী পিঁয়াজ আদা নহৰু পেষ্ট সেইখিনি দি দিব খুব ভালকৈ ভাজিব হালধি দিব নিমখ দিব নিজৰ সোৱাদ অনুসৰি খুব ভালকৈ ভাজিব লাগিব নহ'লে গোন্ধ এটা ওলাব খুব ভালকৈ মই দেখুৱাৰ নিচিনাকৈ ভাজি ল'ব খুব ভালকৈ এনেকৈ লৰাই দিব হালধি নিমখ দি আৰু টেষ্টটো আৰু অকণ বঢ়াবৰ কাৰণে এনেকৈ জিৰা পাউডাৰ অকণমান আৰু ধনিয়া পাউডাৰ অকণমানো দিব পাৰে নিদিলে কথা নাই আপোনালোকে স্কিপ কৰিব আৰু খুব ভালকৈ ভাজিব এনেকৈ কাশ্মীৰী মিৰ্চ পাউডাৰ লাল মিৰ্চ পাউডাৰ দিব পাৰে মই দিয়া নাই কালাৰটো সুন্দৰ হয় তেতিয়া মই দিয়া নাই এনেকৈ খুব ভালকৈ লৰাব এনেকৈ লৰাই থাকিব দেখিছেনে এনেকুৱাকৈ তেলটো এৰ খোৱাৰ লগে লগে দৈ 2 চামুচ দি দিব দৈ চামুচ দিওঁতে আপোনালোকে সিম কৰি ল'ব নহ'লে ফাটি যাব দৈটো আৰু এনেকৈ হাই ফ্লেম কৰি পেলাই তাৰপিছত খুব ভালকৈ ভাজিব দৈটো খুব ভালকৈ ভাজিব লাগে তাৰপিছত মাছখিনি দি পানীখিনি দি আৰু ড্ৰাই ফ্ৰুটছ পাউডাৰ অকণমান দি পেলাই ভালকৈ লৰাই ঢাকি দিম এয়া ঢাকি মাজে মাজে চাই থাকিব এয়া দেখিছেনে মাছটো সিজিও গৈছে খুব ধুনীয়া হৈ গৈছে আমাৰ হৈ গ'ল মাছৰ কালিয়া সৰু মাছৰ জোল এয়া এনেকৈ সজাই দিছোঁ মই এনেকৈ খাবচোন